friends, welcome to my vlog. Good evening. এতিয়া 8টা বাজিলে আৰু মই জাস্ট মোৰ অফিচৰ পৰা মোৰ শ্বপৰ পৰা আহিলোঁ আহি পেলাই মই এতিয়া মোৰ বাচ্চাকেইটাক খাব দিওঁ মই চিজ ব্ৰেড বনাই আছোঁ চিজ ব্ৰেড বনাই আছোঁ বনাই পেলাই মই সিহঁতক খাব দিয়াৰ পিছত আপোনালোক মোৰ লগত থাকিব হা মই আজি পাৰ মাংস বনাম আৰু মই দেখাম মই কেনেকৈ বনাওঁ পাৰ মাংস আপোনালোক মোৰ লগত থাকিব সেইটোৱে আশা কৰিলোঁ আৰু এয়া বাচন ভৰি হেল্পাৰ আজি নাহিলে তেখেতৰ ঘৰত কাম চলি আছে বোলে চ' মই কৈছোঁ হ'ব দিয়া ঠিক আছে তাহান কি কৰিম মই এতিয়া উপায় নাই মই বাচনখিনিও ধুব লাগিব চ' আপোনালোক মোৰ লগত থাকিব চাই থাকিব মোৰ ব্লগটো চলি থাকিব মই চাহ তাহ খাই আজৰি হৈ লওঁ বাচনকেইটা ধুই লওঁ আৰু বহুত মৰমেৰে থাকিব আগবাঢ়োঁ মই এতিয়া কামত ঠিক আছে লাভ ইউ অল চাই থাকিব এয়া মই মাংস বনাবলৈ পাৰ মাংস বনাবলৈ মই কিটচেনত আহিছোঁ আৰু এনেই মোৰ ৰান্ধনীয়ে কাটি মেলি থৈ যায় যেতিয়া মোৰ পটককৈ বনোৱা হৈ যায় কিন্তু আজি মই মানে ব্যস্ত থাকিলোঁতো কামত তাইক মই ক'বও পাহৰিলোঁ যে ৰাতি মাংস হ'ব সেইটো কাৰণে এইবিলাক মই কাটি মেলি লওঁতে মোৰ টাইম দেৰিয়ে হৈ যাব আৰু তাতে মোৰ ল'ৰাটোৱে কি কৰিছে সি পানী বটলবিলাক ধৰাই মোক হেল্প কৰিছে খাপৰ খুলিছে তাৰপিছত কেমেৰাটো চাইছে সি হাঁহিছে সেইবিলাকেই কৰি আছে তাৰপিছত মই আকৌ কাটাত লাগিলোঁ পিঁয়াজ কাটি আছোঁ পাৰ মাংস কোনে কোনে খাই ভাল পায় মোৰতো পাৰ মাংস বিৰাটেই ফেভৰেট মই মানুহজনক আনিব দিলোঁ কিন্তু মানুহে যোৰা 2 যোৰা পাৰ আনিব দিছিলোঁ 3টা পাৰ আনিলে কিন্তু হৈ যাব আমাৰ মেম্বাৰ্ছবিলাকৰ কাৰণে বেছিয়ে হ'ব থাকিও যাব আমিতো আৰু 3, 4, 5জন মানুহে খাম এই কাটি আছে মানে মই কাটি আছোঁ ভইচ অফাৰ দিওঁতে এয়াই হৈছে কাটি ল'লোঁ পিঁয়াজ ৰচুন আদা অ'কে আদা দিয়া নাই আদাটো দি আহোঁ অ'কে হা আদাটো দি লওঁ মিক্সিত পেষ্টটো কৰিলোঁ এতিয়া মই কেৰাহী এটা লওঁ আৰু বহাওঁ আপোনালোকে চাই থাকিব হা কাটি দিওঁ অমিতা আলু মাষ্ট পাৰ মাংসত অমিতা আলু দিব লাগিবই চ' মই অমিতা আলু কাটি লৈছোঁ কেৰাহীটো অলপ গৰম হওক বাকী আপোনালোকে কেনেকৈ পাৰ মাংস খাই জনাবচোন আমি পাৰ মাংসত তেজপাত নিদিওঁ ইলাইচি নিদিওঁ এই দুটা বস্তু আমি নিদিওঁ গৰম মছলা চাওঁ মই তেনেকৈ বনাই চাওঁ আজি কেনেকুৱা হয় আৰু জিৰা ধনিয়া দিম ৰান্ধনীগৰাকীয়ে মোক এনেই পিচি থৈ যায় কিন্তু আজি পিচি নথ'লে আজি তাই একোৱে নকৰিলে সেইকাৰণে মোক যোগাৰ কৰোঁতে দেৰি হৈ গ'ল চ' মই জিৰা আৰু ধনিয়াটো মই মিক্সিতে পেষ্ট কৰি দিম আপোনালোকে চাই থাকিব মিঠাতেলটো দিওঁ ঠিক আছে পাৰ মাংসত আমি বেছি মিঠাতেল দিব নালাগে কম মিঠাতেলেই দিয়ে পাৰ মাংস হৈ যায় দুবাৰ খপ কৰিছে ৰ'ব হা মই অকণমান কিবা চাই লওঁ ৰ'ব পিঁয়াজৰ পেষ্টটো বাতি এটাত উলিয়াই লওঁ তেতিয়া এইটো পটতে আকৌ জিৰা ধনিয়াটো পিচিব পাৰি পিঁয়াজৰ পেষ্টটো বাতি এটাত উলিয়াই ল'লোঁ জিৰা ধনিয়াটো পিচি দিওঁ চাই চ' মই পাৰ মাংসৰ পিঁয়াজটো মই দি দিওঁ কেৰাহীত তেল গৰম হৈছে জিৰা ধনিয়া পেষ্টটো মিহি নহ'ল আকৌ এবাৰ পিচিব লাগিব পিচি লওঁ আকৌ এবাৰ পিচি ল'লোঁ কাৰণ মই যেতিয়া ফাৰ্ষ্টতে মিক্সিত কৰিছিলোঁ মিক্সিত ভালকৈ পিচি পোৱা নাছিলোঁ চ' মই আকৌ এবাৰ পিচি লৈছোঁ মাংস বনাব ৰেডি হওঁতে আপোনালোকক মোৰ মাৰ ফোন আহিলে মাৰ ফোন আহোঁতে মোৰ মাংসটোতো মই বনাব লাগিবই কেৰাহী গৰম হৈ গ'ল পিঁয়াজ ৰচুন আদা ঢালি লৈছোঁ মাংস বনোৱাটো দেখুওৱা নহ'ল সেয়াই আৰু আজি পাৰ মাংস খাম লাষ্টত আপোনালোকক দেখাই দিম পাৰ মাংসটো মই বচাই আছোঁ এডিট মটৰটো ইলেবৰেটলি দেখাম ঠিক আছে কাৰণ মোৰ ষ্টেপ বাই ষ্টেপ দেখুওৱা নহ'ল মাৰ ফোন আহি গ'ল
সেইকাৰণে মই আৰু থৈ দিব লাগিলে মোৰ মাছৰুম তাই আহিছিলে মোক ভিডিঅ' কৰি দিম বুলি মা তুমি বনোৱা মই কৰিম কিন্তু মোৰ মাৰ ফোন আহি গ'ল পাৰ মাংস বনোৱা খতম আধাতে থাকিব আধা সিদ্ধই হৈ গ'ল আপোনালোকক মই লাষ্টত দেখাই আছোঁ আৰু হা থাকিব চাই লভ ইউ অল বোলে পাৰত বোলে জালুক দিব লাগে চ' মই জালুক অলপ দি লওঁ ঠিক আছে এতিয়া মই বচাওঁ প্ৰথমৰ পৰা দেখাব পাৰাওঁতেন ভাল লাগিল হয় কিনো হৈ গ'ল কিন্তু ভাল লাগিলে মাৰ লগত কথা পাতিলোঁ ন মাৰ লগত কথা পাতি মনটো মানে কি কয় এনাৰ্জি পাই যায় চাই থাকিব আপোনালোকে এয়া মোৰ মাংসখিনি ধুনীয়াকৈ উতলি আছে তাতে অমিতা আছে আলু আছে জোলটো অকণমান কচিব পিছত কি হ'ল জানেনে মোৰ মাংসখিনিতো মানে সিজিছে কিন্তু অমিতাখিনি নিসিজিলে তাৰপিছত আকৌ এইখিনি মই প্ৰেছাৰত দিব লাগিলে কালিৰ পৰা মই যে একদম মানে ছুপাৰ বিজি হৈ যাম জানেনে কাৰণ আমাৰ ছিজন টাইম যোনটো হয় সেইটোত মানে একদম বহুত ব্যস্ত থাকিব লাগে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টা 9টালৈকে চ' মই আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিম বহুত দুখ লাগিছে আৰু পাৰোঁ যদি মই চিক্ৰেটৰ কিছুমান ষ্টৰিজ আছে ছাকচেছ ষ্টৰিজ সেইকেইটা যদি পাৰোঁ মই এটা এটাকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নহ'লে মানে ইউটিউব নতুন নতুনকৈ কৰিছিলোঁ আঁতৰি থাকিবলৈ ভাল নালাগে আপোনালোকৰ পৰা কিবা নাইবা কিবা এটা কথা সদায় পাতিয়ে থাকিব মন যায় চ' এয়া চাওকচোন মোৰ মাংসটো হৈ আছে পাৰ মাংস লোকেল মুৰ্গীৰ জোল অলপ পাতলা বেছি ভাল লাগে ন কিন্তু মোৰ চাগে অলপ ডাঠ হ'ব উতলি অলপ উতলো অমিতাবিলাক সিজোঁ আৰু চাই থাকিব আপোনালোকে ঠিক আছে আৰু বেছি নাই আৰু চেচে কৰি দিলোঁ বেছি নাই অলপ আছে কিটচেনত কাম কৰি কৰি ভাত খাই গ'লে ওচৰৰ বেডৰুমটোতে অলপ আহি জিৰাই লওঁ কঁকালখন একদম হাল মাৰি দিলে ঠিক আছে চ' আপোনালোকৰ লগত মই যদি পাৰোঁ যদি সময় পাওঁ তাৰ মাজতে মই ছাকচেছ ষ্টৰি শ্বেয়াৰ কৰিব বিচাৰিম আৰু সেয়াই আৰু ভালকৈ আহিম কেইদিনমানৰ পিছত ধুনীয়াকৈ পূৰা ফুল কি ক'ম আৰু ফুল এনাৰ্জি লৈ পেলাই এতিয়াও এনাৰ্জি ফুলেই আছে মই এনাৰ্জিৰ ওপৰতো ৱৰ্ক কৰোঁ এনাৰ্জি মই নাই বুলি নকওঁ কেইদিনমানৰ পিছত আৰু ভালকৈ আহিম আপোনালোকৰ খবৰ জনাব কেনেকৈ আছে চাই থাকিব মৰম দিব সেইখিনিয়ে লাগে আৰু কিছুমান ইউটিউবাৰে ইমান ধুনীয়াকৈ কিবা কিবি কথা কৈ থাকে ন মই যে একো কথা ক'বই নাজানো আজি এই ফুলিটো কিনিলোঁ কেনেকুৱা লাগিছে জনাবচোন এই পাৰ্লটো মই বিৰাট ভাল পাওঁ কিনিলোঁ ফুলি আৰু এটা কিনিছোঁ ৰ'ব আৰু এটা কিনিছোঁ ষ্টনৰ দেখাইছোঁ এইটো এটা ষ্টনৰ ফুলি কিনিলোঁ এটা এইটো কিনিলোঁ আৰু এটা নেইল পলিছ মই বহুত কম লগাওঁ তথাপিও লগাব লাগিব আৰু অলপ অলপ একদম লাইট স্কিন বডি কালাৰ এইটো নেইল পলিছ কিনিলোঁ ৰিমুভাৰ কিনিলোঁ আৰু ছোৱালীজনীৰ কাৰণে ক্লিপ কেইটামান কিনিলোঁ এইবিলাক কথা পাতিব গ'লে বহুত কথা ওলায় ন একদম মানে ডাইৰেক্ট ফ'কাছ থাকিলে কথা বতৰা নোলায় কি কৰিলোঁ কি নাই কৰা এইবিলাক কথা পাতি থাকিব হ'লে বহুত কথা ওলাই মই বুজি পাই গ'লোঁ কি কি কৰিব লাগিব ঠিক আছে দিয়ক চাওক মোৰ মাংসটো অলপ সিজোঁ মই অকণমান ৰেষ্ট লওঁ চ' ফাইনেলি মোৰ হাজবেণ্ড ঘৰত আহি পালে তেখেতে এতিয়া মাংসখিনি বাঢ়িব এইটো মোৰ মাংসৰ মানে দেখাত জোলখিনি এনেকুৱা হৈছে মোৰ মতেতো টেষ্টি হৈছে পাৰ মাংসৰ জোল ভালেই হৈছে অমিতা আলু পাৰ মাংস তাৰপিছত আমি বৰ্তমান তলতে ভাত খাই আছোঁ কাৰণতো জানেই ঘৰত কনষ্ট্ৰাকশ্যন চলি আছে আৰু আমাৰ টেবুল নাই তেনেকৈ এতিয়া বৰ্তমান ঘৰত সেইকাৰণে আমি তলতে সদায় ভাত খাওঁ এনেকৈ মেট পাৰি পেলাই আৰু তেখেতে ইমান ধুনীয়াকৈ ভাত বাঢ়ে চবৰে কাৰণে সমানকৈ মই খালি বনাব লাগে এভৰি ডে দিনে ৰাতিয়ে তেখেতে বাঢ়িব সেইটো মোৰ বহুত বেছি হেল্প হয় আমি শ্বেয়াৰ কৰি কাম কৰিলে বহুত ভাল লাগে ধুনীয়াকৈ বাঢ়িব মোক বিশ্বাস নকৰে মই বেছি কম দি দিব পাৰোঁ তেওঁ ইকুৱেলি বাঢ়িব এটা আলু এটা অমিতা ধুনীয়াকৈ ইকুৱেলি বাঢ়ি যাব চবৰে কাৰণে
তাৰপিছত এয়াই আৰু আপোনালোকে চাই থাকিব আমি খাওঁ আৰু আপোনালোকক মই সদায় সোধোঁ যে আপোনালোকে কি খালে, কিন্তু আপোনালোকে কেতিয়াও কমেণ্ট ছেকশ্যনত নজনায়। জনাবচোন কি খালে, আৰু আপোনালোকে নজনালেও নাই, মইতো সুধিমেই। সেয়া আৰু ৰাতি খাওঁ, আৰু আজি মই ব্লগ এডিটিং একদম ৰাতি কৰি আছোঁ 12:30 বজাত। ইয়াৰ পিছত অলপ চলপ যদি চাওঁ, যদি মিউজিকৰ দৰকাৰ হয় মিউজিক দিম, দৰকাৰ নহ'লে নাই। পাৰ মাংসটো আমাৰ অসমীয়া মানে অসমীয়া পুৰণা ডিছ ন। মানুহবিলাক আগতে মুৰ্গী নাখাইছিলে ঘৰত, আগতে পাৰয়ে খাইছিলে। বেলেগে আৰু নিজৰ ঘৰৰ পাৰ নাখায়, বেলেগৰ ঘৰৰ পৰা পাৰ লৈ আনিব, সেইটো পাৰ খাব। চ' এই আমি খাওঁ আৰু টেক কেয়াৰ, বাই। অ'কে দেন, টেক কেয়াৰ, বাই। আমি ভাত খাওঁ, আপোনালোক সদায় টাচত থাকিব, আৰু পাৰিলে চবে এটা লাইক দিব। অ'কে, বাই, গুড নাইট।